আপোনালোক সকলোকে অৰিন্দম কুমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা খুব ইম্পৰ্টেণ্ট টপিকটোৰ নাম হৈছে প্ৰফিট লছ এণ্ড ডিছকাউণ্ট। যেতিয়া আমি কম্পিটিটিভ এক্সামিনেশ্যনবোৰৰ চিলেবাছটো চাওঁ, হয়তো খুব কমেই নেগলিজিবল বুলি ক'ব পাৰি এনেকুৱা এটা কম্পিটিটিভ এক্সামিনেশ্যন আছে য'ত এই যিটো প্ৰফিট লছ এণ্ড ডিছকাউণ্ট এই টপিকটো বা এই পইণ্টটো অন্তৰ্ভুক্ত নোহোৱাকৈ এটা কম্পিটিটিভ এক্সামিনেশ্যন পাতে। ঠিক আছে, সেইটো বাৰু আমাৰ এটা এক্সাম অৰিয়েণ্টেড বা এক্সামৰ লগত ৰিলেটেড এটা টপিক হিচাপে আমি কনচিডাৰ কৰিছোঁ। কিন্তু ইন জেনেৰেল আমি এতিয়া নৰ্মেল লাইফতো আমাৰ প্ৰত্যেকটো পইণ্টত আমি প্ৰফিট লছ আৰু বজাৰ চজাৰ কৰিবলৈ যাওঁতে ডিছকাউণ্ট এই বিষয়ে আমি এই ৱৰ্ডকেইটাৰ লগত খুবেই পৰিচিত, আৰু সেইকাৰণে মই ভাবোঁ আজি এই ক্লাছটো খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আচলতে কথাটো কি, প্ৰফিট কেনেকৈ উলিয়াই, লছ কেনেকৈ উলিয়াই, ডিছকাউণ্ট কেনেকৈ উলিয়াই, এই বিষয়ে আমি আজি আলোচনা কৰিম। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি এই ভিডিঅ'টোত 5টা কুৱেশ্যন লৈ আহিছোঁ। 5টা কুৱেশ্যন যিকেইটা খুব ৰুট লেভেলৰ কনচেপ্টৰ ওপৰত ডিপেণ্ড কৰি ফৰ্মেশ্যন হোৱা কুৱেশ্যন হয়, যিকেইটা মই আৰিহান পাব্লিকেশ্যনৰ বেংকিং ৰিলেটেড এখন বুকৰ পৰা মই আনি মেলি আপোনাৰ আগত প্ৰেজেণ্ট কৰিছোঁ। কিন্তু এই কুৱেশ্যন 5টালৈ যোৱাৰ আগতে আমি কেইটামান নৰ্মেল টাৰ্ম মোৰ বিষয়ে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। আচলতে আপোনালোক সকলোৱে, মোৰ বিশ্বাস আপোনালোক সকলোৱে জানে, তথাপিতো এবাৰ আমি যে পুৰণা কথাকেইটাকে যদি আওৰাই লওঁ তেতিয়াহ'লে আমাৰ এই 5টা কুৱেশ্যন কৰি যাওঁতে আমাৰ অকণমান সুবিধা হ'ব বুলি ভাবিয়ে মই সেইকেইটা বস্তু অকণমান মনত পেলাই দিব বিচাৰিছোঁ। আহকচোন সেইকেইটা কি কি চাওক। ফাৰ্ষ্ট, আমি এই কুৱেশ্যনটো কৰিবলৈ যোৱাৰ আগতে আমি কেইটামান পইণ্ট ল'ম। সেইটো হৈছে এই যেতিয়া প্ৰফিট লছ এই বিষয়ে আমি আলোচনা কৰোঁ, প্ৰফিট লছ আৰু ডিছকাউণ্ট, তেতিয়া কিন্তু আমাৰ কেইটামান টাৰ্ম আহে, CP, SP আৰু MP। এইকেইটাৰ ফুল মিনিংটো কি সেইকেইটা কথা। CPৰ ফুল মিনিংটো হৈছে কষ্ট প্ৰাইচ। SPটো হৈছে চেলিং প্ৰাইচ। ঠিক আছে, আৰু MP মানে হৈছে মাৰ্ক প্ৰাইজ। অ'কে, এইকেইটা বস্তু আমি জানিব লাগিব। অ'কে, চেলিং প্ৰাইচ, কষ্ট প্ৰাইচ আৰু মাৰ্ক প্ৰাইচ। অ'কে, এতিয়া ঠিক আছে, কষ্ট প্ৰাইচ কাক বোলে, চেলিং প্ৰাইচ কাক বোলে, আৰু মাৰ্ক প্ৰাইচ কাক বোলে। চাওক, এটা যেতিয়া আৰ্টিকল লোৱা হয়, ফৰ এক্সাম্পল মই এটা ফুটবল লৈছোঁ। অ'কে, এইটো এটা ফুটবল এটা আপুনি কিনিব গৈছে। অ'কে, ফুটবল এটা আপুনি কিনিব গৈছে দোকানত। আপুনি বস্তুটো কিনাৰ আগতে ইয়াক এটা কোম্পানীয়ে ইয়াক মেনুফেকচাৰ কৰিছে। ঠিক আছে, ইয়াক মেনুফেকচাৰ কৰিছে। গতিকে এই যিটো প্ৰডাক্ট হয়, যিটো ফুটবল হয়, ফুটবলটো মেনুফেকচাৰ কৰোঁতে যিমান প্ৰাইচ পৰিব সেইটোকে কোৱা হয় কষ্ট প্ৰাইচ। ঠিক আছে, অ'কে। এতিয়া আপুনি এখন ৰিটেইলৰ দোকানত ফুটবলটো আপুনি কিনিব গ'ল এজ এ কাষ্টমাৰ। অ'কে, যেতিয়া কিনিলে তেওঁ ৰিটেইলে তেওঁ দোকান দি বহি আছে নিশ্চয়। গতিকে তেওঁতো তাত প্ৰফিট ল'ব, আপোনাক বস্তুটো প্ৰভাইড কৰিছে, আপোনাক ছাৰ্ভিচটো প্ৰভাইড কৰিছে, গতিকে আপোনাৰ পৰাতো তেওঁ প্ৰফিট ল'ব, ন' ডাউট বিজনেছমেনে প্ৰফিটটো ল'বই। অ'কে, তেতিয়াহ'লে এই কষ্ট প্ৰাইচ, এই যে কোম্পানীটোৱে, ইয়াতে চাব, ইয়াতে অলপ বস্তুটো ইমান এবছলিউট নহয় হা, কাৰণ আমি কথা এটা কৈছোঁ যদিও ইয়াতে বহুতখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন সোমাই থাকে, বহুত কণ্ডিশ্যন সোমাই থাকে। গতিকে মই জাষ্ট
আপোনালোকৰ আন্ডাৰষ্টেণ্ডিঙৰ কাৰণে কথাখিনি মই বুজাব বিচাৰিছো এই কোম্পানীটোৰ পৰা যেতিয়া ৰিটেইলাৰে বস্তুটো ললে কোম্পানীটো অবভিয়াসলি তেওঁলোকৰ যদি এটা ফুটবল বনাওতে যদি সৰি 500 rupees তেওঁলোকৰ খৰচ হয় ম্যানুফ্যাকচাৰিং খৰচ প্লাস তেওঁলোকৰ লজিষ্টিক্স ট্ৰান্সপোৰ্টেশনত খৰচ গুচি গল তাৰ পিছত ৰিটেইলাৰে বস্তুটো পালে ওকে পোৱাৰ পাছত ইয়াতে তেওঁলোকৰ কোম্পানীটো চলিবলৈতো তেওঁলোকক সাৰ্ভাইভ কৰি থাকিবলৈতো প্ৰফিট এটা দৰকাৰ হ'ব ঠিক আছে গতিকে হে অবভিয়াসলি ইয়াৰ যেটো প্ৰাইস হ'ব হেতু 500 প্লাস এটো হ'ব লাগিব এটো আমি সকলোৱে জানো ওকে 500 প্লাস ফৰ এক্সাম্পল এটো 500 প্লাস 550 হল গৈ ৰিটেইলাৰ এই বস্তুটো কিনিলে 550 rupees এতিয়া এজন কাস্টমাৰ আহিলে আপুনি কাস্টমাৰ হয় আপুনি ফুটবলটো কিনিব গৈছে তেতিয়া আপোনাৰ পৰা হি ৰিটেইলাৰ যিজন দোকানী আছে হে দোকানীজনে কি কৰিব তেওঁ এটা প্ৰফিট ল'ব ধৰি ললো তেওঁ প্ৰফিট ললে 30 rupees আৰু আপোনাক বস্তুটো বিকি দিলে ঠিক আছে আপোনাক বস্তুটো বিকি দিলে কিমানত 580 rupees ওকে এজ এ কাস্টমাৰ আপুনি বস্তুটো ফুটবলৰ ওনাৰ হৈ গল আপুনি ফুটবলৰ ওনাৰ হৈ গল 580 rupees দি ঠিক আছে এই দোকানীজনে যে আপোনাক বিকিলে 580 rupeesত এটুকে কোৱা হয় সেলিং প্ৰাইস এডখলকে ক্লিয়াৰ নিশ্চয় আপোনালোকৰ হৈছে ওকে এতিয়া মাৰ্ক প্ৰাইজৰ কথাটো আহি পৰিলে এই যে আমি ফুটবলটো লৈছিলো 580 rupeesত ইয়াত প্ৰফিট হুমাই আছিল কিমান ৰিটেইলাৰ প্ৰফিট হুমাই আছিল 30 rupees কোম্পানীৰ প্ৰফিট হুমাই আছিল 50 rupees যিহেতু কস্ট প্ৰাইস আছিল ফুটবলটোৰ only 500 rupees ওকে মানি ললো আপুনি প্ৰডাক্টটো কিমানত পালে 580 rupeesত পালে সব লগ হৈ মেলি আপুনি বস্তুটো ওনাৰ হৈ গল ফুটবলৰ ওকে কিন্তু ফৰ এক্সাম্পল আপুনি দোকানখনলৈ গল এই যিজন দোকানী শপকিপাৰ জনক আপুনি যদি এজ এ কাস্টমাৰ আপুনি কলে যে ফুটবলটো মোক লাগিছিল তেতিয়া তেওঁ 580 rupees কৈ দিয়াৰ লগে লগে আপুনি নিশ্চয় দিব জানো তাই 580 rupees নিশ্চয় নিদিয়ে maximum 99% মানুহে নিদিয়ে ওকে 99% নিদিয়ে তেতিয়া কি হ'ব তেওঁ কি কৰিব তেওঁ এই ফুটবলটোৰ দাম কব 800 rupees ঠিক আছে আৰু সেই ফুটবলটোৰ দামটো যে কব হেতু কেনেকৈ ষ্টিকাৰ এটা লগাই থৈ দিব এটা ষ্টিকাৰ লগাই থব তাত লিখা থাকিব ইয়াৰ rupees 800 rupees ওকে হেতু হৈছে মাৰ্ক প্ৰাইসটো নৰমালি সেলিং প্ৰাইসতকৈ ওপৰত লগোৱা হয় যাতে ইয়াত আমি আপুনি কমাই দিব কমাব হয় আপুনি কব 100 টকা কম লওক 200 টকা কম লওক বা 10% ডিসকাউন্ট দিয়ক ৰাইট এনেকেটো কব নিশ্চয় হি যে কমালে হেতু কোৱা হয় ডিসকাউন্ট বুলি ডিসকাউন্ট দিয়াৰ পাছত তেওঁ এটা অংক কৰি ৰেডি কৰি থৈ দিব হয়তো 580 rupeesত তেতিয়া কব যে মই ইমান % ডিসকাউন্ট দি দিলো আপুনি 580 rupees দিব লাগিব আৰু 580 rupees দি আপুনি ফুটবলটো কিনি লৈ আনিব ওকে গুটেই কেটা কনসেপ্ট নিশ্চয় আপোনালোকৰ এতিয়া ক্লিয়াৰ হ'ল কাক মাৰ্ক প্ৰাইস বুলি কয় কাক সেলিং প্ৰাইস বুলি কয় কাক কস্ট প্ৰাইস বুলি কয় ওকে এতিয়া আমি এইখিনি যেতিয়া আমাৰ ক্লিয়াৰ হ'ল তেতিয়া হলে আমি মেইন কোৱেশ্চনলৈ আমি যাব পাৰোম বুলি ভাবিছো এক নম্বৰ কোৱেশ্চনটো হ'ল yes purchase a sari for rupees 2000 and sell it for rupees 1500 find the loss percentage obviously চক এটো লছতে হ'ব তেওঁ কাৰণ তেওঁ 2000 টকাত এখন শাৰী কিনিলে আৰু শাৰীখন কি কৰিলে 1500 টকাত তেওঁ বিকি দিলে ঠিক আছে তেওঁ এটা লছ পাৰ্চেন্টেজ উলিয়াব গৈছে লছ আমি নৰমালি এডখলকে আমাৰ সকলোৰে কাৰণে উজু হৈ আছে এটো হ'ল তেওঁ কিমান টকা লছ হ'ল লছ কিমান হ'ল তেখেতৰ 2000 টকাত তেওঁ কিনিছিলে তেওঁ 1500 টকাত বিকিলে তেওঁ 500 টকা লছ কৰি বস্তুটো বিকি দিলে কিন্তু ইমানতেটো কোৱেশ্চনটো কমপ্লিট হোৱা নাই গতিকে আমাক উলিয়াব লাগে পাৰ্চেন্টেজ লছ
পাৰ্চেন্টেজ উলিয়াব লাগে কেনেকৈ উলিয়াম চাওক বহুতো ফৰ্মুলা আছে কিন্তু মই আগতে কোৱাৰ দৰে য'ত প্ৰথম কনসেপ্টটো যদি আপোনালোকে গ্ৰেপ কৰি ল'ব পাৰে ফৰ্মুলা নিজে ফৰ্মুলাইজ কৰিব পাৰিব একো ডাঙৰ কথা নহয় মুখস্থ কৰি নল'ব প্ৰথমতে ঠিক আছে মোৰ প্ৰচেছটো মই হেতু বিলিভ কৰো হেতু প্ৰচেছত গতিকে আপোনালোকক হেতু প্ৰচেছত শিকাবলৈ ট্ৰাই কৰিছো চাওক 500 টকা লোকসান হ'ল কিমানত 2000 টকাত লোকসান হৈছে ন তেওঁ 2000 টকা ইনভেস্ট কৰিছিলে হাৰিখন কিনুতে তেওঁ 2000 টকা ইনভেস্ট কৰিছিলে ঠিক আছে তেখেতে লছ হ'ল কিমান 500 টকা গতিকে 2000 টকা ইনভেস্ট কৰাৰ পাছত তেওঁৰ লোকসান হ'ল 500 টকা তেতিয়া হলে আমি এনেকৈ যেতিয়া কোৱেশ্চন পাম তেতিয়া সদায় লছটো ওপৰত লিখিলো তলত কিমান নট 2000 টকা ইনভেস্ট কৰিছিলে 2000 টো ডিভাইড কৰিলে ইনটু 100 কাৰণ আমাক পাৰ্চেন্টেজ উলিয়াবলৈ দিছে গতিকে পাৰ্চেন্টেজৰ কাৰণে কৰিবলৈ হলে আমি সদায় 100 ৰ লগত ৰিলেট কৰি কামবোৰ কৰিব লাগিব তেতিয়া হলে সব এইকিটা গুছি গল তেতিয়া হলে মানুহজনৰ 25% তেখেতৰ লোকসান হ'ল তেওঁৰ লছ হ'ল 25% এইটো হৈছে আনসাৰ এই বস্তুটোকে মই জাস্ট আপোনালোকক বুজি পাবলৈ এটা বস্তু শিকাইছো কেনে উলোৱাৰ প্ৰচেছটো এইটোই ঠিক আছে এইটো উলোৱাৰ প্ৰচেছটো কেনেকৈ আমি আনসাৰটো উলিয়াম এইটো প্ৰচেছ মই এটা এক্সট্ৰাকে অলপ কিবা এটা বস্তু দেখাব বিচাৰিছো হেতু হ'ল সব আমি যে পাৰ্চেন্টেজ কলো ইট মিন্স 100 টকাত মানে তেওঁ 25 টকা লোকসান হৈছে তেতিয়া হলে 2000 টকাত obviously তেওঁৰ 500 টকা লোকসান হ'ব হয় না এইটো হৈছে আসল কনসেপ্ট 2000 টকাত 500 টকা লোকসান হৈছিল গতিকে 100 টকাত কিমান লোকসান হ'ল হেতেন হাদিখনৰ দাম যদি 100 টকা হ'লহেতেন তেখেতে তেওঁ কিমানত বিকিলে হেতেন ওকে হেতেন ওকে তো তেতিয়া 25 rupees লছ কৰি তেওঁ বিকিলে হেতেন ইট মিন্স 75 rupees তেওঁ বস্তুটো বিকিলে হেতেন এইটোৱে বস্তু নিশ্চয়টো আপোনালোকৰ ক্লিয়াৰ হৈছে ৰাইট নেক্সট if the cost price of 18 apple is same as the selling price of 16 apple find the gain percentage এটো চাব ভালকে মন কৰিব এটো অকন বুজিব লাগে বস্তুটো বুজি পালে পটককে বুজি পায় নুবুজিলে অকন কনফিউজন লাগে এটো চাব ইয়াত কি দিছে কষ্ট প্ৰাইস অফ 18 এপল আমি ধৰি লৈছো লেট এবোৰ লিখি কম্পিটিটিভ এক্সামিনেশন এবোৰ লিখি না থাকে কিন্তু আপোনালোকক মই যেহেতু এতিয়া প্ৰথম বেসটো ক্লিয়াৰ কৰিব বিচাৰিছো গতিকে আপোনালোকক এটা ৰুট লেভেলত মই শিকাবলৈ ট্ৰাই কৰিছো ঠিক আছে লেট cost price of an apple এটা এপলৰ ৰেট কিমান হয় 1 rupees ওকে তেতিয়া হলে cost price of 18 apple কিমান হ'ব 18 টকা হ'বনে 18 rupees হ'ব ওকে এটো আমাৰ নরমাল কথা এতিয়া আমাৰ ইয়াত ক'লে if the cost price of 18 apple is the same as the selling price of 16 apple okay তেতিয়া হলে আৰু এটা হি সেকেন্ড কন্ডিশনটো যেটো কথা ক'লে এটো সব সেকেন্ড কন্ডিশনৰ যেটো কথা ক'লে এটো হল 16 apple গতিকে selling price of 16 apple is equal to হলে কিমান হ'ব 18 rupees হ'বনে হ'ব because if the cost price of 18 apple is same as the selling price of 16 apple okay তেতিয়া হলে তেখেতৰ selling price 16টা এপলত 16টা আপেলত তেখেতৰ selling price হল 18 rupees আৰু যেহেতু আমি cost price of an apple to 1 টকাকে ধৰিছিলো তেতিয়া হলে 16টা এপলৰ cost price টো কিমান হ'ব নো আমিতো জানো 16টা এপলৰ cost price টো হ'ব 16 টকা it means হি বেপাৰী জনে 16 টকা ইনভেস্ট কৰিলে এপলত ইনভেস্ট কৰিলে আৰু তেওঁ 2 টকা প্ৰফিট কৰিলে 2 টকা প্ৰফিট কৰি তেখেতে বিকি দিলে 18 টকা তালকে ক্লিয়াৰ ওকে তেতিয়া হলে আমি এই বস্তুটো সব তেতিয়া হলে আমাৰ প্ৰফিট কি উলিয়াব গৈছে ফাইন্ড দা গেইন পার্সেন্টেজ উলিয়াব গৈছে
তে গেইন পাৰ্চেন্টেজ হ'ব তেতিয়াহ'লে গেইন পাৰ্চেন্ট হ'ব কিমান 16 টকা ইনভেষ্ট কৰিছিলে কষ্ট প্ৰাইস কিমান 16 টকা প্ৰফিট কিমান হ'ল 2 টকা into 100 200 divided by 16 12.5% ঠিক আছে এইটো হৈছে আনসাৰটো 12.5% তেখেতে গেইন কৰিলে গেইন মানে প্ৰফিট কিমান কৰিলে 12.5% okay clear next ইয়াত এটা ভাল বস্তু আছে লিস্ট প্রাইস মানে হৈছে বেলেগ একো নহয় মার্ক প্রাইসটোকে লিস্ট প্রাইস বুলিয়ে কয় মানে যেটো লিস্টিং কৰি থোৱা থাকে ষ্টিকাৰটোত এতিয়া বুকখনত 60 টকা লিখা আছে list price of a book is 60 rupees if sold at discount of 10% find the selling price of the book and discount allowed on it okay ইয়াত ডিসকাউন্টৰ প্ৰাইসটো কিমান দিছে 10% দিয়া আছে মার্ক প্রাইসটো কিমান দিয়া আছে 60 rupees দিয়া আছে ঠিক আছে ইয়াৰ প্ৰসেসটো চাব 10% মানে কি 100 টকাত ডিসকাউন্ট দিয়ে 10 টকা মানে সেলিং প্রাইসটো হৈ গৈ কিমান 90 টকা এটো নরমাল কথা নহয় জানো 100 টকা বস্তুটো ডিসকাউন্ট দিয়ে 10 টকা এটো জনি মার্ক প্রাইস হয় 100 টকা ডিসকাউন্ট দিলে 10 টকা 10% ডিসকাউন্ট দিলে 10 টকা তেতিয়ালে সেলিং প্রাইসটো কিমান হ'ব 90 rupees হ'ব সেই কথাটোই হয় তেতিয়া হলে সো 60% tot on 60 rupees on sorry 10% of 60 rupees কিমান হ'ব 6 rupees হ'ব নে হ'ব তেতিয়া হলে ইয়াৰ সেলিং প্রাইস কিমান হ'ব 60 minus discount price to 6 টকা okay 6 মানে 54 rupees এটো হৈছে ইয়াৰ আনসাৰটো এতিয়া আপোনালোকে যদি ধৰিব পৰা নাই 10% of 60 কেনেকে 6 হল মই এটো সাইডত নোটত লিখি দিও ঠিক আছে যিসকলে বুজি পাইছে নোপোৱা সকলে যদি যাৰ ফাউন্ডেশনটো খুব উইক হয় তেওঁলোকৰ কাৰণে হয়তো এটো দৰকাৰ হ'ব পাৰে সেইকাৰণে সাইডত লিখি দিছো এটো সব যেতিয়া পার্সেন্টেজ উলোৱা হয় ফৰ এক্সাম্পল আমি এটুকে ধৰিছো 10% of 60 সদায় কি কৰিব লাগে পার্সেন্টেজটো উঠাই দিবলৈ হলে তলত 100 টো দিব লাগে নরমাল ভাষাত মই বুজাই দিছো কেনেকে হয় আসলতে into 60 শূন্য কাটি গল ওকে আনসাৰটো কিমান ওলালে 6 টকা 6 টকা নহয় 6 ওলালে ওকে মানে 10% of 60 মানে 6 গতিকে 10% যদি ডিসকাউন্ট দি দিয়ে 60 টকাৰ বস্তুটোৰ যদি 10% ডিসকাউন্ট দিয়ে তেতিয়াহলে আমাক কমাই দিব কিমান 6 টকা it means আমি দিব লাগিব বস্তুটো পইচাটো দিব লাগিব কিতাপখন কিনুতে 54 rupees এটো হৈছে ইয়াৰ আনসাৰটো ওকে নেক্সট after allowing a discount of 12% on the mark price of an article it is sold for 880 rupees it mark price is okay এই যে প্ৰথমতে আমি কনসেপ্টটো লৈছিলো আমাৰ বাৰ্গেনিং টু আমাৰ এটা খুব ইম্পৰ্টেন্ট আৰু দৰকাৰী হেল্পফুল এটা স্কিল হয় বুলি অলৰেডি আমি ডিসকাস কৰি আহিছো ৰাইট এটা সব ইয়াতে হে বিষয় অকমান আছে after allowing a discount of 12% of a mark price এটা আছিল কাস্টমাৰ গল 12% আমাক ডিসকাউন্ট দি দিলে ডিসকাউন্ট 12% লগোৱাৰ পাছত আমি দিব লগা হল 80 rupees বস্তুটো কিনুতে ঠিক আছে আৰ্টিকেলটো কিনুতে আমি 880 rupees দিব লগা হল ওকে তেতিয়া হলে ইয়াৰ কি উলিয়াবলৈ দিছে মার্ক প্রাইসটো উলিয়াব দিছে এই মার্ক প্রাইসটো কিমান হয় কিমান টকা আসলতে মার্ক কৰি থোৱা আছিল কিমান লিস্ট কৰি থোৱা আছিল সেই ষ্টিকাৰটোত কিমান টকা দাম আছিল যত আমি 12% দি দিয়াৰ পাছত আমি 880 rupees দিব লগা হল ঠিক আছে ইয়াত সব একদম সিম্পল নরমালি যিকোনো এটা বস্তু যেতিয়া আপোনালোকে ইয়াত
এনেকুৱা মই কৈছো প্ৰফিট ডিসকাউন্ট হওক লছ হওক এই চেপ্টাৰটোত সদায় প্ৰত্যেকটো বস্তু আপোনালোকে মনতে মাইণ্ডতে খুব 1 সেকেন্ডৰ ভিতৰতে এই কথাটো চিন্তা কৰিব লাগিব এটো হলে 100ৰ লগত ৰিলেট কৰক প্ৰত্যেকটো বস্তু 100ৰ লগত ৰিলেট কৰক বস্তুটো ইজি হৈ যায় বুজিবলৈ ইজি হৈ যায় 100 কাৰণ যেতিয়া প্ৰফিট হয় যেতিয়া লছ হয় যেতিয়া ডিসকাউন্ট হয় সদায় পার্সেন্টেজৰ কথা কোৱা হয় আৰু পার্সেন্টেজ ইজ অলৱেজ ফ্ৰম 100 এই পার্সেন্টেজৰ কনসেপ্টটো যেটো আহিছিল এটো 100ৰ পৰাই আহিছে এইটো অসমীয়াত কোৱা হয় শতাংশ এখত কিমান গম পালে তেতিয়াহলে আমি প্ৰত্যেকটো আমাৰ বেসটো হৈছে 100 আমি 100ৰ লগত ৰিলেট কৰিলে বস্তুটো উজু হৈ পৰে ওকে তেতিয়াহলে সব ফৰ এক্সাম্পল আপোনালোকে ধৰি লওক মই কৈছিলো অলৰেডি আপোনালোকৰ ফাউন্ডেশনটো ক্লিয়াৰ কৰিবলৈ মই ট্ৰাই কৰিছো গতিকে লেট লিখিছো কিন্তু এটো সঁচা কথা যে কম্পিটিটিভ এক্সামিনেশনত এনেকে কৰিবলৈ সময় নাথাকে গতিকে আপোনালোকে এটা যদি বুজি লয় ব্ৰেইনত যদি এটা প্ৰগ্ৰামিং হৈ যায় নহয় তেতিয়াহলে এইবোৰ বস্তু একো দৰকাৰ নাই এইবোৰ বস্তু দৰকাৰ নাই আপোনালোকে সেকেন্ডত উলিয়াব পাৰিব সময়ত কিন্তু এটা কথা এটা ফৰ্মুলা মুখস্থ কৰি লগে লগে পুট কৰি মেলি উলিওৱাটো এটা মূৰ্খামি হয় কাৰণ এইবোৰ বস্তু সময় পাহৰি যোৱা হয় ঠিক আছে গতিকে কনসেপ্টটো লৈ লওক বুলি মই আশা কৰিছো ঠিক আছে লেট বস্তুটো মাৰ্ক প্ৰাইস যেনিবা 100 টকা আছিল ধৰি লৈছো মাৰ্ক প্ৰাইস 100 টকা আছিল আমি ধৰি লৈছো ধৰাত কি অসুবিধা আছে ম্যাথমেটিক্সত মানে এজিউম কৰি লোৱাটো লেটটো বহুত ইম্পৰ্টেন্ট 100 টকা ধৰি লৈছো দিয়া আছে 12 টকা আমাক 12% ডিসকাউন্ট দিয়া আছে আমাক তেতিয়ালে আমি কিমান ভৰিব লাগিব 100 টকাত 12 টকা তেতিয়ালে আমাৰ বস্তুটো যদি 100 টকাই হয় তেতিয়ালে আমি দিব লাগিব 88 rupees এটা হলক আমাৰ ক্লিয়াৰ হৈছে ওকে সো এটি আমাৰ ইয়াত কি আছে 880 rupees আছে ঠিক আছে ইয়াৰ পৰা আমি ডাইৰেক্টলি কৰিব পাৰিম সব 88 rupees আমি 100 টকা থাকিলে 88 rupeesত আমি বস্তুটো পাও তেতিয়ালে যদিহে ইয়াত যদি আমাক লাগে কিমান 880 ইয়াৰ লগত আমি কি পূৰণ কৰিছো 10 পূৰণ কৰিলো ঠিক আছে তেতিয়া হলে ই যেটো মাৰ্ক প্ৰাইস তাৰ লগত 10 এটা পূৰণ কৰিলো কাৰণ ইয়াত 10 পূৰণ কৰিলে ইয়াত 10 পূৰণ কৰিছো ধক এই বস্তুটো 10 পূৰণটা কৰিছো গতিকে আমি ইয়াত 10 পূৰণ কৰিছো it means 100 into 10 is equal to 1000 মানে sorry মানে 1000 rupeesৰ যদি আমি 12% ডিসকাউন্ট দিও মাৰ্ক প্ৰাইস যদি 1000 rupees থাকে আৰু আমাক যদি 12% ডিসকাউন্ট দিয়া হয় তেতিয়া হলে বস্তুৰ দাম 880 rupees হয় it means আমাৰ মাৰ্ক প্ৰাইসটো হল আমাক মাৰ্ক প্ৰাইসটো ফাইন্ড আউট কৰিব কৈছে 1000 টকা that is answer okay ইয়াতে মই এটা শৰ্টকাট মাৰিলো ঠিক আছে আপোনালোকে যদি এটো অকমান ধৰিবলৈ খেলিমেলি লাগিছে তেতিয়ালে ভিডিওটোৰ স্পীডটো কমাই লওক বাৰে প্ৰতি চাওক আইডিয়াটো নিশ্চয় বুজি পাই যাব আৰু যদি আইডিয়া নাই পা তেতিয়ালে মই আকৌ আছুই মই শিকাই দিম নেক্সট ভিডিওখিনিটো ভালকে বুজাই দিম আপোনালোকে জাস্ট কথাটো কব ৰাইট নেক্সট if the ratio of the cost price and selling price is 5:6 then gain percentage is ইয়াত চাওক আকৌ ইয়াত মই ধৰি লৈছো লেট ধৰি লৈছো আপোনালোকে যাতে সুবিধা হয় ঠিক আছে লেট the ratio of the cost price and selling price CP আৰু SP আমি ধৰিছো 5:6 বুলি কৈছে ন 5:6 বুলি কৈছে তেতিয়ালে যদি cost price 5x হয় তেতিয়ালে selling price হ'ব 6x ওকে তেতিয়ালে profit কিমান হ'ব x নহয় জানো 5x plus x is equal to 6x okay কাৰণ profit কেনেকৈ উলিয়াই profit is equal selling price minus cost price sorry it cost price এটা is a formula p equal sp minus cp তেতিয়া হলে আমাক দিয়া আছে কি ৰেশিওটো 5:6 তেতিয়া হলে আমি ইয়াৰ পৰা গম পালো cp equal 5x আৰু sp equal 6x ঠিক আছে প্ৰফিট হল কিমান x এতিয়া সব গেইন পার্সেন্টেজ কেনেকৈ উলিয়াম তেতিয়া হলে গেইন পার্সেন্টেজ কেনেকৈ উলিয়াম কিমান ইনভেস্ট কৰা হৈছিল কস্ট প্রাইস 5 টকা it means 5x দি দিছো
পাছলৈ সেই x ধৰিব নালাগে ডাইৰেক্টলি উলিয়াব পাৰি মই দেখাই দিছো অলপ পাছতে কিন্তু এটো দেখাই লও প্ৰথমতে সব 5x টকা ইনভেস্ট কৰি তেওঁ প্ৰফিট পালে কিমান x টকা তেতিয়ালে 100 টকা ইনভেস্ট কৰিলে তেওঁ কিমান পাব উলিয়াবলৈ হলে কেনেকৈ উলিয়াই ইয়াত x কাটি গল 20% এটো হৈছে ইয়াৰ আনসাৰ গেইন পার্সেন্টেজ 20% এতিয়া এটো হৈছে ফাউন্ডেশন তো ক্লিয়াৰ কৰিবলৈ আমি x ধৰি লৈছো শর্ট ফর্মত কেনেকৈ উলিয়াব পাৰি সব একো কৰিব নালাগে কোৱা নাই 30 সেকেন্ডতে বস্তুটো সলভ কৰিব পাৰি মই তাৰ প্ৰসেস এটা দেখাই দিছো আমি জানো কস্ট প্ৰাইসৰ পৰা আমি প্ৰফিট উলিয়াই গতিকে সব আৰু এটা ফৰ্মুলাও আছে পিছে ফৰ্মুলা এটা আছে গেইন ইজ ইকুয়াল টু কস্ট প্ৰাইস profit into 100 এটা ফর্মুলা এটা মুখস্থ কৰিবলৈ দৰকাৰ নাথাকে মুখস্থ কৰিব পাৰি যদি কৰক কিন্তু কনফিউজ হলে মুগাত নাই ঠিক আছে গেইন পার্সেন্টেজ কেনে কৰিম গেইন পার্সেন্টেজ উলিয়াম ডাইৰেক্ট কম সিবি মানে কি 6 যদি কনসেপ্টটো থাকে তেতিয়াহলে এই ফৰ্মুলাটো মুখস্থ কৰিবলৈ কোনো দৰকাৰ নাই এই ফৰ্মুলাটো নিজে বনিব সব 6 টকা সৰি এসপি মানে কি আমি ডাইৰেক্ট অকল x টো নধৰো অকল 5 টো ধৰিম ঠিক আছে তাৰ পৰা 6 যদি বিকিছো ধৰি লওকচোন আপুনি 5 টকাত বস্তুটো কিনিলো 6 টকাত বিকি দিলো 1 টকা লাভ হল ৰাইট তেতিয়া হলে আমি 5 টকাত 1 টকা লাভ 100 টকাত কিমান হ'ব 20% হয় না 100 টকাত 20 টকা আৰু হেই 100 টকাত হোৱাটোকেটো পার্সেন্টেজ বুলি কওঁ নহয় জানো তো এইটোই ই ক্যালকুলেশনটো কৰোতেনো কিমান দেৰি লাগে মানে 100 ক 5 এ ডিভাইড কৰোতেনো কিমান দেৰি লাগে খুব বেছি 10 সেকেন্ড লাগিব আসল খেলটো তাতে কিন্তু এই পৰ্যায়টোলৈ আহি পোৱাৰ আগত কনসেপ্টটো ক্লিয়াৰ হোৱাটো খুব বেছি দৰকাৰী সেই কাৰণে আপোনালোকক এই ওপৰৰ প্ৰসেসটো মই দেখাই দিলো কেনেকৈ বস্তুটো হয় গতিকে আপোনালোকে প্ৰেক্টিস কৰি যাওক প্ৰেক্টিস কৰি থাকিলে নিজে এটা ব্ৰেইনত এটা আইডিয়া আহি পৰিব আৰু তাৰ পাছত আপোনালোকে খুব কম সময়ৰ ভিতৰত এইবোৰ লেট লাইক আৰু এটা আমি লিখিছিলো ইয়াত লেট এইবোৰ আমাৰ দৰকাৰ নপৰিব ঠিক আছে ইয়া হৈছিল আমাৰ আজিৰ 5টা কোৱেশ্চন যেখিনি অলৰেডি কিছুমান এক্সামিনেশনত আহি গৈছে তাৰ পৰা মই এখন কিতাপৰ পৰা যেহেতু মই ডাইৰেক্টলি উঠাই আনিছো এই কোৱেশ্চন কিটা গতিকে আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পাইছে তেতিয়াহলে ইউটিউবে কোৱা নিচিনা লাইক কৰক কমেন্ট কৰক সাবস্ক্ৰাইব কৰক মই এটা কথা নকওঁ যদি ভাল পাইছে নিজৰ মন চেনে দিব তো সবতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল আপোনালোকে বন্ধু বৰ্গৰ মাজত ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰক কাৰণ ইজনে সিজনক সহায় কৰাটোহে মেইন ইম্পৰ্টেন্ট কথা গতিকে আমি যদি এই বস্তুটো যদি আপুনি হেল্পফুল বুলি ভাবিছে তেতিয়াহলে আনকো এই হেল্পটো লবলৈ দিয়ক